আজি আমাৰ কাহিখনত কেটি আছে চাওঁ এইফালে আছে আমাৰ কচু আৰু কঁঠাল গুটি আৰু লগত দাইল তাৰপিছত এয়া কঁঠাল গুটি পুৰি পিনি চেপেটা কৰি ভাজি লগত বুট মাছ তাৰপিছত ইয়াত বাহু মাছ এইটো মাছৰ ডিম বইল কৰি ফ্ৰাই লগত বিলাহী আৰু গোল নেমু আৰু আপোনালোকে জনাবলৈ নাপাহৰিব আপোনালোকৰ ইয়াৰ ভিতৰত কোনটো ফেভৰেট মানে আপোনালোকে এনেকৈ কচু আৰু কঁঠাল গুটি খাই কেনেকুৱা পাই জনাব আৰু এনেকৈ কঁঠাল গুটি পুৰি পিনি ভাজিলে কেনেকুৱা পায় সেইটো জনাব কমেণ্টত জালুক দিয়া ইমান ধুনীয়া টেষ্ট আহিছে কঁঠাল গুটি আৰু কচু আৰু এনেকৈ ফ্ৰাই কৰাটো মোৰ ফেভৰেট হয় লগত মাছৰ ডিম আজি যিহেতু দেওবাৰ আৰু বতৰো ডাৱৰীয়া